মূৰ্খ মানুহে পাপ কৰি দুনিয়াৰ পৰা বাচি যাব বিচাৰে, কিন্তু তেওঁলোকে এইটো বুজি নাপায় যে শাস্তি দুনিয়াই নহয়, সময়হে দিয়ে। বহুত কষ্ট দিয়ে সেইবোৰ বেদনা, যিবোৰ বেদনা বিনা দুখত পোৱা যায়। কেতিয়াবা বহুত আঘাত দিয়ে এইবোৰ প্ৰশ্নই মোক যে আমি কিয় লগ পাইছিলোঁ, যেতিয়া নেকি আমাৰ লগ পোৱাই সম্ভৱ নহয়। দিন হৈছে যেতিয়া ৰাতিও হ'ব, দুখী নহ'বা, তেওঁৰ সৈতে কেতিয়াবা কথাও হ'ব। সেয়া ভালপোৱাই হয় ইমানখিনি, যদি ভালপোৱাৰ জীৱন হয় তেন্তে লগ নিশ্চয় হ'ব এদিন। সন্মান কৰা শিকি লোৱা নিজৰ আত্মীয় মানুহক, কিয়নো জীৱনটো কেতিয়াও ঘূৰি নাহে আৰু ঘূৰি নাহে কেতিয়াও মানুহবোৰ। মই তোমাক খুব ভাল পাব বিচাৰোঁ, কিন্তু তাৰ বিনিময়ত মই একো নিবিচাৰোঁ। মাত্ৰ বিচাৰোঁ তোমাৰ হৃদয়ত অলপ ঠাই, য'ত থাকি মই গোটেই জীৱন তোমাক ভাল পাই থাকিব পাৰিম। কষ্ট তেতিয়াই অনুভৱ হয় যেতিয়া নিজৰ আপোন কোনোবা কাৰোবাৰ কথাত আহি মোৰ পৰা বহু দূৰলৈ আঁতৰি যায়। প্ৰকৃত মৰমৰ অভাৱ সেইজনেহে বুজি পায় যাৰ মাক নাথাকে। দায়িত্ব কাক কয় সেইজনেহে বুজি পায় যাৰ দেউতাক নাথাকে। মুখৰ আগত যিজনে বেয়াকৈ কয় তেওঁ কেতিয়াও তোমাক বিপদত নেপেলায়। বাট মিঠা মিঠা কথা কোৱাজনৰ পৰা সদায় সাৱধানে থকা উচিত। আমি যেতিয়া অকলশৰীয়া হওঁ তেতিয়া মানুহে আমাক গুৰুত্ব নিদিয়ে। আনকি মানুহে আমাক গুৰুত্ব তেতিয়াহে দিয়ে যেতিয়া তেওঁ নিজে অকলশৰীয়া অনুভৱ কৰে। মানুহে নিজৰ ভুল তেতিয়াহে বুজিব পাৰে যেতিয়া তেওঁ এটা সৰু ভুলৰ বাবে জীৱনৰ পৰা বহু মূল্যৱান কিবা এটা হেৰুৱাই পেলায়।